দুটা সমষ্টিতো আমি জিকিম দৰং ওদালগুৰি আৰু কোকৰাঝাৰত আমি বিপিএফ দল হিচাপে বিটিচি বচাবৰ কাৰণে আৰু বিটিচিৰ সমগ্ৰ জাতি গোষ্ঠীক একগোট কৰি পেলাই একেটা ৰাজনীতিক দৃষ্টিভংগীত আনিবৰ কাৰণে আৰু বিটিচিৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া এগ্ৰেছিভলি ৰাইজৰ ওচৰত আমি গৈ আছো ৰাইজৰ সহায় সহযোগিতা সমৰ্থন আমি বিচাৰিছো আৰু ৰাইজে সমৰ্থন দিবৰ কাৰণে এতিয়া সাজু হৈ আছে প্ৰত্যেক জাতি গোষ্ঠী একগোট হৈ পেলাই বিপিএফক সমৰ্থন কৰিবৰ কাৰণে ইলেকশ্যনৰ সময়হে ৰখি আছে আমি বিপিএফ দলে জিকি যাওঁ কিমান হাজাৰ মানুহ আজি ইয়াত বিশেষ আমাৰ ডিষ্ট্ৰিক্ট কমিটিবোৰত যিমান ৱৰ্কাৰ আছে এক্সিকিউটিভ বডি আৰু বডিত যিমান মেম্বাৰ আছে তাৰপিছত ব্লকবিলাকত যিমান এক্সিকিউটিভ বডি আছে আৰু ইউথ উইমেন BSU আৰু কি বুলি কয় এইটো বিভিন্ন জাতি গোষ্ঠীৰ চেল যিমান ৱৰ্কাৰ আছে তেখেতসকলক মাতা হৈছে আৰু সেইটো আহি যায় এটা ডিষ্ট্ৰিক্টত এৰাউণ্ড 20 to 25,000 মানুহ হয় ইয়াৰ বাহিৰেও ৰাইজ আহিব গতিকে আমি এক্সপেক্ট কৰিছোঁ ইয়াত নট লেছ দেন 30,000 আজি মাছ প্ৰেয়াৰো কৰা হৈছে বিভিন্ন ধৰ্মৰ আমি মাছ প্ৰেয়াৰ প্ৰগ্ৰামটোৰ লগত লৈছোঁ কাৰণ আমাৰ বিটিচিৰ বিভিন্ন ধৰ্মাৱলম্বী আছে ইয়াৰ খ্ৰীষ্টান আছে মুছলিম ইছলামিক বিশ্বাস কৰা মুছলিমসকল আছে আমাৰ বাথৌ আছে ব্ৰহ্ম আছে জয়গুৰু আছে বুদ্ধিষ্ট আছে আৰু অন্যান্য ধৰ্মীয় মানুহসকলে বসবাস কৰে গতিকে সকলোকে আমি বিপিএফ দলক আগন্তুক নিৰ্বাচনত জিকাবৰ কাৰণে ভগৱানলৈ প্ৰাৰ্থনা জনাই আশীৰ্বাদ ল'বৰ কাৰণে আহ্বান জনোৱা হৈছে আৰু সকলোৱে আহি পেলাই নিজৰ নিজৰ ধৰ্মীয় অনুষ্ঠান বনাই পেলাই তেখেতসকলে প্ৰে কৰিছে নৱচৰণীয়া দুবাৰকৈ জিকি গৈছে কোকৰাঝাৰৰ পৰা দৰং ওদালগুৰি তেতিয়া বিজেপি আছিল নৱচৰণীয়াৰ এতিয়া অস্তিত্ব নাই সেইটো সকলোৱে জানে যে যিসকলে অনাবড়ো বা পিছত কিবা এটা সংগঠন বনাইছে তেখেতৰ কাৰণে যি ভোট দিয়া মানুহসকল আছিলে এতিয়া আৰু এই অনাবড়ো অনা মুছলিম অনা খ্ৰীষ্টান তেনেকুৱা পলিটিক্সটো বিটিচিত আৰু জাগা দিয়া নহ'ব সকলোৱে ৰাইজে সেইটো জানে আৰু ইয়াৰ কাৰণে বিপিএফত যোগদান কৰিছে দুটাও জিকিব পাৰিব এইবাৰ দুটা সমষ্টিতো আমি জিকিম দৰং ওদালগুৰি আৰু কোকৰাঝাৰত এইটো বাৰে বাৰে সোধা হৈছে আৰু কৈ থকা হৈছে যে বিপিএফ দলৰ এতিয়ালৈকে ফাইনেল সিদ্ধান্ত হোৱা নাই ডিক্লেৰেশ্যনৰ বাকী আছে কিন্তু জ্যেষ্ঠ আমাৰ দলীয় কৰ্মীসকলে অলৰেডি সিদ্ধান্তত আহিছে যে মোকে কেণ্ডিডেট হ'ব লাগে বুলি মোক কৈছে আৰু ইয়াৰ কাৰণে মই ৰেডি ছাৰ কোকৰাঝাৰত যুঁজটো কাৰ লগত হ'ব ডেফিনেটলি UPPL আৰু বিজেপি এলায়েন্স আছে তেখেতসকলৰ এলায়েন্সত দুটা পাৰ্টিৰ এজন কেণ্ডিডেট হ'ব তেখেতৰ লগতে হ'ব मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं आइ आफा मेडलाइफ BM हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरि फार्मासि पेडियाट्रिक्स मेडिसिन गायनोलॉजी डेन्टेल यूरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी OT ICU NICU एबा PICU आरो आइ आफा मेडलाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।